আজি শুই উঠা অকণমান দেৰি হ'ল, অকণমান নহয় 8টা বাজিলে, 8টা বজাত অকণমান নকওঁ। আৰু এতিয়া মোৰ ৰাতিপুৱা যিহেতু পানী খোৱা অভ্যাস আছে, 1 গিলাচ পানী খালোঁ আৰু এইফালে বেঙেনা পিটিকাও কৰিলোঁ। কালি দিয়া পূজা খিচিৰি আছিল, পূজা খিচিৰিকেইটা খাবলৈ খিচিৰিখিনি এতিয়া মই খাবলৈ আৰম্ভ কৰিলোঁ। খিচিৰিখিনি খাই উঠি বাহনখন লৈ ওলালোঁ মই মনক আনিবলৈ, মানে মন গৈছিল মমায়েকৰ ঘৰলৈ। তো মমায়েকে আধা ৰাস্তালৈকে থ'লেহি, বাকীখিনি মই লৈ আহিম। এতিয়া দেখিছে মনক মই ধুনীয়াকৈ লৈ আহিছোঁ স্কুটিত। এতিয়া আহি কেনে ঘৰ পালোঁহি। হজম নহওঁতেই আকৌ খাই দিলোঁ এইফালে ৰুটি আৰু পায়স। খাই লৈ মই আহিলোঁ অলপ নদী কিনাৰ ফালে, কাৰণ গৰম দিনটো যে আহিলে ইমান ধুনীয়া বতাহ মাৰিছে নদী কিনাৰত, ইয়াতে অলপ জিৰণি ল'লোঁ। আৰু ঘৰত আহি মই ধুমাধুম ভাতকেইটাহে খালোঁ। খাই লৈ এইফালে ল'ৰাটোৰ লগত অকণমান খেলিবলৈ আৰম্ভ কৰিলোঁ। ই যিটো উভৰি ল'ব পাৰিছে তাকো ফূৰ্তি। এইটো হৈছে আমাৰ গাঁৱৰ ইক' পাৰ্ক, মানে সৰুকৈ আৰু। তো সকলোৱে আহি ইয়াতে জিৰণি লয়হি। ময়ো ভাবিলোঁ অকণমান আজি ইয়াতে বহি চাওঁ। তো ইয়াতে আহি মই লগৰ এটাৰ লগত অকণমান বহিব ল'লোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, আকৌ লগ পাম।